খোৱাঙত দিবানৈশ ফুটবল প্ৰতিযোগিতা উদ্বোধনী খেলত ২২টা দলৰ অংশগ্ৰহণ খেলৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাই। খোৱাং খলিহমাৰী নৱদ্বীপজ্যোতি যুৱ সংঘৰ উদ্যোগত খোৱাং ক্ৰীড়া সন্থা আৰু বৰবিল অঞ্চলবাসীৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হৈছে দিবানৈশ ফুটবল প্ৰতিযোগিতা। খোৱাঙৰ বৰবিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা ফুটবল প্ৰতিযোগিতাখন কালি সন্ধিয়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাই। উদ্বোধনী খেলখনত মুঠ ২২টা দলে অংশগ্ৰহণ কৰে। ইয়াৰে জয়ী হোৱা ১১টা দলে পৰৱৰ্তী ৰাউণ্ডত খেলাৰ সুযোগ পায়। ১ অক্টোবৰলৈকে চলিবলগীয়া দিবানৈশ ফুটবল প্ৰতিযোগিতাখনত মুঠ ৪০টা দলে অংশগ্ৰহণ কৰিছে। বানে গৰকা অঞ্চলটোত অনুষ্ঠিত হোৱা ফুটবল খেলখনৰ উদ্বোধনী নিশা যথেষ্ট সংখ্যক দৰ্শকে খেল উপভোগ কৰে। খলিহমাৰী নৱদ্বীপ জ্যোতি সংঘৰ উদ্যোগত আৰু খোৱাং ক্ৰীড়া সন্থা লগতে বৰবিল ৰাইজৰ সহযোগত আজি এই দিবানৈশ এখন খেল আজি আয়োজন কৰিছে। খন্তেক সময় আগতে ইয়াৰ শুভ উদ্বোধনী হৈ গৈছে। মই ভাবোঁ ইমান এটা ভিতৰুৱা অঞ্চলৰ ৰাইজে আৰু নৱদ্বীপ জ্যোতি সংঘই যি উদ্যোগ লৈছে যে এই অঞ্চলৰ ভিতৰুৱা যিসকল খেলুৱৈ তেখেতসকলক মানে আগুৱাই নিবৰ কাৰণে, উৎসাহ যোগাবৰ কাৰণে, প্ৰেৰণা যোগাবৰ কাৰণে যিখিনি তেখেতলোকে কষ্ট কৰিছে দিবানৈশ খেল এখন পাতি, নিশ্চিতভাৱে মই খলিহমাৰী নৱদ্বীপ জ্যোতি সংঘক মই ধন্যবাদ দিছোঁ। বিশেষভাৱে এই অনুষ্ঠানটোত উপস্থিত আছে আমাৰ এই খোৱাং পঞ্চায়তৰ সভানেত্ৰী শ্ৰীপুৰা ফুকন বাইদেউ আছিল আৰু এই অঞ্চলৰ বিশিষ্ট সমাজসেৱক, দুখনকৈ স্কুলৰ প্ৰতিষ্ঠাপক আমাৰ প্ৰাক্তন শিক্ষক মন বাহাদুৰ চেত্ৰী ডাঙৰীয়াকে প্ৰমুখ কৰি লগতে খোৱাং ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকলো আছে। মানে মই খুব ভাল লাগিছে। এইকাৰণে ভাল লাগিছে এই ভিতৰুৱা অঞ্চলত ইতিমধ্যে প্ৰায় ৪০টাতকৈ অধিক টীমে জইন কৰিছে। গতিকে কিমান উৎসাহ আছে, কিমান উদ্দীপনা আছে আৰু এই খেলৰ প্ৰতি যিটো ৰাপ, গতিকে মই সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু লগতে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি খেল মহাৰণৰ যি কাৰ্যসূচী ইতিমধ্যে আগবঢ়াই দিছে যে পঞ্চায়তে যে খেলৰ যি হ'ব, যে ইয়াতে ফুটবল, কাবাডী, খো-খো আৰু দৌৰ প্ৰতিযোগিতা, গতিকে এই প্ৰতিযোগিতাত যিসকলে পঞ্জীয়ন কৰিছে সেই পঞ্জীয়ন কৰাসকলে অহা খুব কম দিনৰ ভিতৰতে তেখেতসকলে পঞ্চায়তত হ'ব। যিসকলে পঞ্চায়তত চিলেকশ্যন হ'ব সমষ্টি ভিত্তিত তেখেতসকলে খেলিব। সমষ্টিৰ পৰা জিলা ভিত্তিত গৈ তেখেতসকলে ৰাজ্যিক ভিত্তিত চিলেক্ট হ'ব। গতিকে আমাৰ এই যে ভিতৰুৱা অঞ্চলৰ খেলুৱৈসকল যে এনেকুৱা ধৰণৰ মঞ্চৰ পৰাই যে প্ৰেৰণা পাব।